হাই ফ্ৰেণ্ডছ, এইটো একচুৱেলি পানীলাওৰ পৰা ইয়াক মাছৰ ৰূপ দিয়া যাব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ একচুৱেলি মুখখন তাৰ বনাব ওলাইছোঁ। এয়া মুখখন কাটি আছোঁ। এইবাৰ তাৰ নেঙুৰটো কাটি দিলোঁ, নেঙুৰ বনাব লাগিব। তাৰপিছত এই কাণ তাহা বনাই আছোঁ। আপোনালোকে এনেকৈ বনাব যাতে শিকিব পাৰে। তাৰপিছত এইবাৰ দাঁত বনাম। এয়া দাঁত বনাই আছোঁ। দাঁত বনা হৈ গ'ল। এতিয়া মানে তাৰ কাউৰীটো উলিয়াব লাগিব না, এনে দাঁত বনালে নহ'ব না। এই কাউৰীটো উলিয়াই তাৰ কাৰণে চাইডেদি অলপ শ্লাইড মানে চাকুখন বহে কেনে নাও কৰি কাটি দিব লাগিব, যাতে দাঁত ছিঙি নাযায়, বহুত নৰম কৰি। তাৰপিছত ওপৰৰ মানে সেউজীয়া যিখিনি মানে বাকাল আছে আৰু বাকাল, সেই বাকালটো এৰিয়াই দিব লাগিব এনেকৈ, যাতে দাঁত ছিঙি নাযায় আৰু বহুত মানে আঁতুলকৈ আৰু কাটি দিব লাগিব। সেয়া আমাৰ কাউৰী হৈ গ'ল। অলপ বাকী আছিল এইখিনি ডাবুল কাটি দিলোঁ এইখিনি। এয়া কাউৰী হৈ গ'ল। এতিয়া জিভা, এই মানে জিভাখন বনাই দিছে। একচুৱেলি মাছৰ জিভা এনেকুৱা টাইপত নাথাকে, তথাপিতো অলপ চাইজটো হোৱাৰ কাৰণে এনেকৈ দিছোঁ আৰু। ইয়াত চকু বনাইছোঁ। এইবাৰ চকু বনোৱা হৈ গ'ল। ইয়া হৈ গ'ল চকু। তাৰপিছত আৰু এই বাকালটো বনাব লাগিব না। এই এনেকৈ পাইপ এফালেকে কাটি দিছোঁ। তাৰপিছত একদম ঘূৰি দিছোঁ, একদম এয়া খুচিয়াই দিছোঁ। বাকাললৈ লাগিছে আৰু ঠাচে একদম সহজ। আধাখিনি হৈয়ে গ'ল। এইয়া একদম খুচি দিব। বাকাল পূৰা থ হৈ লৈ যাব। এইয়া বাকাল যেতিয়া এইটো পানীত ভিজাই থ'ম ন, বাকাল গেলা পূৰা একদম বেংকা ভাজি একেবাৰে থ আগলৈ থাকোঁ। বাকাল গেলা পানীত ভিজাই থোৱাৰ পিছত এতিয়া তাৰে ভাজা গেলা বনাবৰ কাৰণে নেক্সট এটা পানীৰ পৰা এনেকৈ চুহিকৈ কাটি উলিয়াব লাগিব। হৈ গ'ল চুহি কৰা। এতিয়া ভাজা গেলা বনাব লাগিব না, এনেকৈ ঠাচে কাটি দিব লাগিব, পাতল কৰি। এই ভাজা ওলাই যাব আৰু। এয়া ভাজা হৈয়ে গ'ল প্ৰায়। এতিয়া মানে কাটি দিব লাগিব, পিঠি দি কাটি দি ভাজা ফিটিং কৰি দিব লাগিব। এই ফিচা ভাজা বনালে ফিচাখিনি কাটি দিলোঁ নমান্তি। এই কাণ তাহাৰ কাৰণে নমান্তিকৈ কাটি দিলোঁ। ভাজা লগাব লাগিব না, এই তলেদি নমান্তি ভাজা লগাব লাগিব। তাৰপিছত এইটো চকু, এই বিট যে আছে, এই বিটৰ চকু দিম। ৰঙা হৈ থাকোঁ, একদম ফটফটাই দি থাকোঁ চকু। এয়া মাছৰ চকু ৰঙা নহয়, কিন্তু বস্তুটো হোৱাৰ কাৰণে ৰঙা কৰি দিছোঁ। এয়া ফিচা এখন লগাইছোঁ। ফিচাৰ ওপৰত পেটিং কেইডাল মাৰি দিম। বাঁহৰে পেটিং কেইডাল বনাই লৈছোঁ। এই পেটিং কেইডাল মাৰি আছোঁ। এয়া দিলোঁ। এতিয়া এটা বহে 4-5টামান পেটিং কেইডাল মাৰিব লাগিব। দেচোন তেতিয়া বস্তুটো ফিটিং হৈ থাকিব। বাঁহৰে পেটিং কেইডাল বনাইছোঁ। এয়া ওপৰত পিঠিৰ ভাজাখন লগাই দিলোঁ। তাৰপিছত এই কাণ তাৰ চাইডৰ ভাজাখন লগাই দিলোঁ। আৰু এইয়া তলৰ মালপিচ লগাই দিলোঁ। মানে ভাজাই ৰাখিও প্ৰায় মাছটো হৈয়ে গ'ল। এইয়া হৈয়ে গ'ল প্ৰায়। গতিকে বন্ধুসকল, কেনেকুৱা লাগিল ভিডিঅ'টো চাই? যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' পোৱাৰ কাৰণে। গতিকে এতিয়ালৈ বাই। আকৌ নেক্সট ভিডিঅ'ৰ কাৰণে সাজু। হাই।